তো আজি বইল গাহৰি বনাম। দেখিছে এয়া ঔটেঙা গাহৰি মাংস, আলু, আদা নহৰু জলকীয়া গুটি জল একদম পিচি লৈছোঁ। বতৰ ঠাণ্ডা যিহেতু তো মস্তিকৈ বইল গাহৰি বনাম আজি। নিমখ অলপ দি দিছোঁ। এয়া যিহেতু নিমখ পানী দিয়া হৈ গ'ল, এতিয়া এই গাহৰিখিনি অলপ দি দিম। একদম বইল গাহৰি। এটা ষ্টেটাছ দেখুৱাইছিলোঁ, আপোনালোকে চাইছিলে। আকৌ আজি চাওক কেনেকৈ বনাইছে। ঔটেঙাটো আছেই, ঔটেঙাৰ লগত দিম আজি, ভাল লাগিব খাই। যিহেতু অকণমান গৰম হোৱাৰ পাছত মানে বেছি অনা নাই গাহৰি, আপোনাৰ 300 গ্ৰাম গাহৰি আনিছিলোঁ। অকণমান গৰম হোৱাৰ পাছত আপোনাৰ আদা নহৰু পেষ্টখিনি দি দিম, মানে এইখিনি দি দিম। এতিয়া এইখিনিত অকণমান উতলিছে, গৰম হ'ব দিছোঁ। আলুকেইটা দিয়ে দিম নেকি, আলুকেইটা দিলে ভাল হ'ব। লাইশাকটো অলপ দেৰিকৈ দিম, লাইশাকটো যাতে তেতিয়া টেষ্টটো আহিব। লাইশাকৰ টেষ্টটো খাবলৈ মজা লাগিব। ঠাণ্ডা বতৰ আজি গাহৰি মাংস আৰু লাইশাকৰ বইল বনাম, খাই ভাল লাগিব। চাই যাওক কেনেকুৱা হৈছে খানাটো। অকণমান দেৰি দেখুৱাইছোঁ আৰু সৰু সুৰা ভিডিঅ' আৰু কেইদিনমানৰ পিছত আৰু এটা ভিডিঅ' বনাম, যিহেতু কুকুৰা কেনেকৈ পোহা হয়, কুকুৰা কেনেকৈ পুহিব আপুনি। 50টা তাৰমানে সোণালী কুকুৰা পুহিলে কিমান টকা খৰচ হয়, 100টা পুহিলে কিমান টকা খৰচ হয়, কিমান ডাঙৰ ৰুম লাগে আপোনালোকক সেইটো দেখুৱাম। আজি যিহেতু খানা হেৰিটো বনাই ল'ম, লাইশাক এয়া এইখিনিতো দি দিওঁ, ঔটেঙাখিনি দিম অকণমান দেৰিকৈ। তেনেহ'লে ভিডিঅ'টো চাই থাকক, যদি ভাল লাগে বনাব পাৰিব, খাব পাৰিব। আলু আৰু গাহৰি উতলাৰ বাবে আপোনালোকে অকণমান দেৰি ৰখক। মাংসখিনি হৈ আছে। আপোনালোকক কথা এটা কওঁ, আপোনালোকে ব্ৰইলাৰ, লোকেল, কয়লাৰ, সোণালী হাঁহ আদি কৰিব বিচাৰে নেকি? মানে আমাৰ ঘৰৰ ওচৰতে আপোনাৰ গুদাম এটা আছে। ব্ৰইলাৰ পোৱালি, হাঁহ পোৱালি, কয়লাৰ পোৱালি, তাৰপিছত আপোনাৰ সোণালী কুকুৰা পোৱালি সকলোবোৰ ইয়াত পোৱা যায়। আপোনাৰ হ'লচেল ৰেটত পোৱা যায়। দানা আপোনাৰ এভেইলেবল আছে। ডাঙৰ গুদাম একদম। শিৱসাগৰত মেইন হ'লচেলাৰ তেওঁৱে আছে। মই ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। যদি আপোনালোকে পুহিব বিচাৰে, কেনেকৈ কি দাম আপোনালোকক জনাবলৈ বিচাৰিম। আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। যদি পুহিব বিচাৰে আপোনালোকে ব্ৰইলাৰ, কয়লাৰ বা যিমানেই পোহক, 50টা পোহক, আপোনালোকে 100টা পোহক, কেনেকৈ পুহিব বিচাৰে যদি পোহে আপোনালোকে, তেনেহ'লে মই ভিডিঅ'টো বনাম। যদি আপোনালোকে কমেণ্ট কৰে যে হয় চাব বিচাৰোঁ, তেনেহ'লে কমেণ্ট কৰিব আৰু লাইক কৰি দিব। মই তেতিয়া আপোনাৰ এই ভিডিঅ'টো বনাবলৈ অলপ উৎসাহ হ'ম। যিহেতু মোৰ ইমান ছাবস্ক্ৰাইবাৰ নাই, 500মান ছাবস্ক্ৰাইবাৰ আছে। তেনেকৈ যদি আপোনালোকে বিচাৰে তেনেহ'লে মই ভিডিঅ'টো বনাম। আৰু গাহৰিটো এতিয়ালৈকে হোৱা নাই বাৰু, সৰু অৱস্থা এই কেৰাহীত বহাই থৈছোঁ আমি। বৰ্তমান মই ঘৰতে আছোঁ। এতিয়া সন্ধিয়া টাইম আৰু ঠাণ্ডা বতৰ যিহেতু জুই চুই জ্বলাই মস্তি বনাই আছে। আপোনালোকক দেখুৱাওঁ কেনেকৈ গাহৰি কি বনিছে। আৰু আপোনালোকে যদি জানিব বিচাৰে কেনেকৈ 50টা লোকেলত কিমান লয়, 50টা হাঁহত কিমান লয়, বা 50টা কয়লাৰত কিমান লয়, 50টা সোণালীত কিমান লয়, আপোনালোকক দাম চাম চব জনাই দিম। আপোনালোকে যদি বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। ভাওক তেনেহ'লে আমাৰ গাহৰিটো কিমানখিনি হৈছে চাওঁ। অলৰেডি গাহৰিটো হৈ গ'ল, এই দেখা পাইছে। অকণমান বাকী আছিলে, হৈ গ'ল আৰু এতিয়া নমাম আৰু খোৱাত লাগি যাম আৰু। এতিয়া আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ। এই বইল গাহৰি ভাত লৈ লৈছোঁ মজাকৈ, একদম ধুনীয়াকৈ খাম আৰু এতিয়া আজিলৈ সমাপ্ত কৰোঁ। আকৌ বেলেগ দিনা লগ পাওঁ আপোনালোকক। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট। মই মাংস ভাত পূৰা জাৰি দিওঁ আৰু।